নমস্কাৰ, মই এজন পদাৰ্থ বিজ্ঞানৰ ছাত্ৰ। সমগ্ৰ অসম বানপানীত ডুব গৈ আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ মোৰ কেইটামান প্ৰশ্ন আছে আৰু কেইটামান অনুৰোধ। ছাৰ, অসমৰ লাখ লাখ মানুহ বানপানী কবলত পৰিছে। লাখ লাখ মানুহে ছাৰ 2-3 দিন ধৰি খাবলৈ একো পোৱা নাই। তেওঁলোকৰ ল'ৰা ছোৱালীবোৰ ভোকত পকপকাই আছে। কিছুমান লোকে গৰুৰ গাখীৰখিনি বেছি ঘৰ চলি আছিল, তেওঁলোকৰ সেই গৰুজনী উটি গৈছে। কিছুমানে ছাৰ হাঁহ মুৰ্গী পুহি আছিল, বানপানী সিহঁতৰ হাঁহ মুৰ্গীবোৰ উটি গৈছে। গোটেই বছৰটো তেওঁলোকে জমা কৰি থোৱা ধন ধান ছাৰ সকলো নষ্ট হৈ গৈছে। কিছু লোকে বাৰীত খেতি কৰা পাচলি বেছি ঘৰ চলি আছিল, তেওঁলোকৰ শাক পাচলিবোৰ নষ্ট হৈ গৈছে। বহু ধনী লোকে মই কৰা কথাবোৰ অনুভৱ কৰিব নোৱাৰিব, কিন্তু গাঁৱলীয়া দুখীয়া বানপানীত ভুগি থকা লোকসকলৰ কাৰণে এইবোৰকে লৈ তেওঁলোকে গোটেই জীৱন নিৰ্বাহ কৰে, গোটেই বছৰটো চলে। বানপানীত কবলত থকা লোকসকলে ছাৰ খাদ্য গৈছে, কিন্তু 50% মানুহে তাৰ খাদ্য পোৱা নাই। আৰু যিসকলে পাইছে যথেষ্ট পৰিমাণে নহয় ছাৰ। আমি সকলোৱে জানো আমাক খাবলৈ দিনটোত কিমান লাগে। ছাৰ হাৰ্ডলি তেওঁলোকে এসাঁজ পাইছে, এসাঁজতকৈ বেছি পোৱা নাই। ছাৰ এসাঁজ খাই আমি থাকিব পাৰিমনে? আপুনি থাকিব পাৰিবনে? এই যে ছাৰ মানুহবোৰে খাবলৈ খাদ্য পোৱা নাই, ল'ৰা ছোৱালীবোৰ ককবকাই আছে, ইয়াক কাৰণ আমি চৰকাৰৰ ধনৰ অভাৱ বা চৰকাৰলৈ ফাণ্ডিং অহা নাই বুলি ভাবিব পাৰোঁনে ছাৰ? অৰুণোদয় আঁচনিত আমি 22 লাখ লোকক প্ৰতি মাহে 1200 টকাকৈ দি আছোঁ। আমি বুলি এইকাৰণে কৈছোঁ ছাৰ, কাৰণ আপোনালোকৰ ঠাইত যিখিনি টকা আছে সেইখিনি আমাৰেই টকা হয়। এই যে আমি 22 লাখ লোকক 1200 টকাকৈ প্ৰতি মাহে দিওঁ, ছাৰ আপোনালোকে দিয়ে, এই গোটেই মাহটোত কিমান টকা দিয়া হয় আপুনি জানেনে? 260 কোটিতকৈ বেছি। প্ৰতি মাহে 260 কোটি হৈছে এটাৰ বৃহৎ পৰিমাণৰ ধন। প্ৰতি মাহে আপোনালোকে অৰুণোদয় আঁচনি নামত 250 কোটিতকৈ বেছি টকা খৰচ কৰি আহি আছে। আমি এইবোৰ টকা কেইমাহমানৰ কাৰণে জমা কৰি থ'ব নোৱাৰিলোহেঁতেননে? বিশেষকৈ বাৰিষাৰ দিনকেইটাৰ কাৰণে, যেতিয়া বানপানী হয়, যাতে ছাৰ এই বানপানী কবলত পৰা মানুহখিনিয়ে দুসাঁজ ভাত খাব পাৰে, তেওঁলোকৰ ল'ৰা ছোৱালীয়ে ভোকত ককবকাই থাকিবলগীয়া নহয়। অৰুণোদয় আঁচনি 1 মাহৰ টকাই ছাৰ হাজাৰ হাজাৰ লোকক আমি দুসাঁজকৈ ভাত খাব পাৰিলোহেঁতেন। যোৱা বছৰ চৰকাৰৰ ফালৰ পৰা প্ৰথম বিভাগত হায়াৰ ছেকেণ্ডেৰীত প্ৰথম বিভাগত পাছ কৰা ছাত্ৰীবোৰক স্কুটি দিছে। ছাৰ আমি জানো এখন স্কুটিৰ দাম কিমান হয়। আৰু এই বছৰ আপোনালোকে ঘোষণা কৰিছে যে ফাৰ্ষ্ট ডিভিজন পোৱা সকলো ছাত্ৰ ছাত্ৰীক স্কুটি দিব। ছাৰ চোকা ছাত্ৰ ছাত্ৰীক পুৰস্কৃত কৰিব লাগে জানো, কিন্তু ছাৰ আমি এইবোৰ টকা বানপানীৰ দিনকেইটালৈ আমি জমা কৰি থ'ব নোৱাৰোঁনে? যাতে কোনো এজন লোকে বানপানীত এসাঁজ হ'লেও ভাত খাব পাৰে। মোৰ আপোনালোকলৈ, অসম চৰকাৰলৈ এটাই অনুৰোধ, আপোনালোকে এই বানপানীত মাজত ভুগি থকা, ভোকত থকা, লঘোণে থকা মানুহখিনিলৈ এবাৰ ভাবক। যিমান সোনকালে পাৰে ছাৰ তেওঁলোকক খাদ্য যোগান ধৰক। ধন্যবাদ।